হৈছে মোৰ দুখ কষ্টৰ জীৱন। এই মোৰ জীৱন দুখ যন্ত্ৰণাৰ আৱৰণ। কেতিয়া হ'ব এই দুখ যন্ত্ৰণা সুখেৰে পৰিৱৰ্তন? জীৱনৰ প্ৰতিটো মুহূৰ্তে অনুভৱ কৰোঁ দুখ। কেতিয়ানো পাম এই জীৱনত সুখ? কচুপাতৰ পানীৰ দৰে তলমল মোৰ জীৱন। কেতিয়া জানো আহি পৰে মৰণ? সহিব নোৱাৰোঁ মা দেউতাকৰ দুখ কষ্ট। কেতিয়ানো হ'ব তেখেত ইয়াৰ পৰা মুক্ত? কেনেকৈনো পূৰণ কৰিম তেখেতৰ অৱদানক, এই অভাৱ অনাটন জীৱনৰ মাজত? কান্দি উঠে মন দেখি তেখেতৰ কষ্ট। কেনেকৈ তেখেতক কৰিম সন্তুষ্ট? হেৰুৱাৰ ভয় হয় মোৰ মনত। কেতিয়া পূৰণ হ'ব মোৰ আশা এই জনমত? কি কৰি দেখুৱাম তেখেতক এই দুৰ্দশাৰ জীৱনত? কেতিয়ালৈ দেখিব পাম দুখ কষ্ট এই সমাজত? নাজানো কেনেকৈ পূৰণ কৰিম আশা এই অসহায় জীৱনত। কৰা সহায় হে দয়ালু পালন কৰ্তা জীৱনৰ বাটত গমন কৰিব পাৰোঁ যাতে লক্ষ্যস্থানত।